দেখুৱাও ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আমাৰ ঘৰৰে হয় আৰু বতাহত সব সৰি গৈছে সেইটো কাৰণে ভাবিলো এনেই নষ্ট হোৱাতকে মাইনাছিটো গছগুটিটো পুৰা ডাঠ হ'বলৈ দিব একদম গাইস ওয়েলকাম টু মাই চেনেল বহুত দিনৰ পাছত লগ হৈছো বহুত দিন হ'ল একো বনোৱাই নাই ব্লগো বনোৱা নাই ৰেচিপিও বনোৱা নাই কাৰণ যেটো গৰম পৰিছিলে সেইটো কাৰণে বনোৱাই নাই আৰু আপোনালোকক গানে শুনাই আছো নাজানো আপোনালোকে ভাল পাইছে নে বেয়া পাইছে এতিয়া বাজিছে 12টা বাজিলে ভাত খালো ৰাতিপুৱাতে খালো ভাত আৰু এতিয়া বতৰটো কেনেকুৱা কৰিছে বৰষুণ দি আছে সেইটো কাৰণে ভাবিলো চাহ খাও অলপমান চাহ খাবলৈ মন গৈছে বৰষুণৰ বতৰতো মন যায় ন চাহ খাবলৈ চাহ খাই লও তেতিয়াহলে আকৌ লগ পাই আছো এয়া মই এতিয়া চাহ বনাই আছো বৰষুণৰ বতৰত চাহ খোৱাৰ মজাই বেলেগ এনে বাৰু ইমানকৈ গাখীৰ চাহ নাখাও আমি লাল চাহে খাও কিন্তু বৰষুণ পৰিলে মন যায় বনাই আছো টেন হৈ গ'ল চাহ এয়া মাৰ এইটো মোৰ মায়ে ক'ত খাই দেখিছেনে মায়ে ইয়াত খাই বহুত ভাল পায় চাহ খাই আছো এতিয়া এয়া বিস্কুট দি আৰু ইফালে ধুনু মা বহি আছে ধুনু উৎপাত কৰি আছে চিপছ খালে তাই গান শুনি আছে হেল্ল' তেতিয়াহ'লে গাইজ বহুত দেৰিকৈ লগ পালোঁ উঠনি আৰু ভিডিঅ' কৰা নহ'লেই ধুনুৰ উৎপাতত কিমান উৎপাত কৰে আৰু মোবাইলটো তাই তাত আছিলে নহ'লে তাই বহুত উৎপাত কৰে য'ত ত'ত গৈ থাকে সেইটো কাৰণে মোবাইলটোৱে কিবা কিবি গান চান শুনি থাকিবলৈ দিওঁ আৰু মোবাইলটো আৰু এতিয়া তাই শুইছে আৰু এতিয়া বাজিছে 7টা আৰু মই আপোনালোকক আজি এটা বহুত ধুনীয়া ৰেচিপি দেখুৱাম চাই থাককচোন কি দেখুৱাও ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আমলখি মই বইল কৰি ৰাখিছিলোঁ আমাৰ ঘৰৰে হয় আৰু বতাহত সব সৰি গৈছে সেইটো কাৰণে ভাবিলো এনেই নষ্ট হোৱাতকে কিবা এটা বনাও আজি মই আমলখি জেলি বনাই দেখুৱাম আপোনালোকক আৰু সকলোতে জানেই আমলখি আমাৰ কিমান দৰকাৰী শৰীৰৰ কাৰণে আমলখি চি আৰু আইৰণ থাকে সেইটোতো জানেই সকলোৱে সেইটো কাৰণে বেয়া হোৱাতকে এইটো বনাই দিম জেলি খাব পাৰিম তেতিয়া চাই থাকক কি কৰোঁ প্ৰথমতে মই এইখিনি বইল কৰি লৈছোঁ 10 মিনিটৰ কাৰণে এয়া কোমল হৈ গৈছে এতিয়া মই এইখিনি গুটিখিনি উলিয়াই ল'ম এয়া এনেকৈ উলিয়াই দিছোঁ গুটিটো উলিয়াই দিব এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম মিক্সাৰত এয়া গ্ৰাইণ্ড কৰা হৈ গ'ল এতিয়া মই এইখিনি দি দিম ইয়াত আপোনালোকে ষ্টিলৰ ল'ব মানে লোহাৰৰ নল'ব নহ'লে কালাৰটো বেয়া হৈ যাব আৰু মই দি দিছোঁ 1 কাপ চেনি এইখিনি লৰাম এতিয়া লৰাই থাকিম ধুনীয়াকৈ আপোনালোকে ইলাইচি দি দিব পাৰে মোৰ তাত নাই কাৰণে মই দিয়া নাই নিদিলেও হয় কিন্তু দিলে মানে বেছি টেষ্টি হয় এতিয়া এইখিনি লৰাই থাকিব লাগিব ধুনীয়াকৈ আপোনালোকে বাৰু খাইছেনে আমলখিৰ জেলি নাই খোৱা যদি এবাৰ খাই চাবচোন পুৰা ডাঠ হ'বলৈ দিব একদম পানী পানী হৈ নাথাকে যাতে পুৰা ডাঠ হ'বলৈ দিব
খিনি কৈ গৈছে এয়া দেখিছেনে ডাঠ হৈ গৈছে পুৰা খিনি এতিয়া অলপ দেৰি ঠাণ্ডা হ'বলৈ দিম এই গাইস আজি লগ পাইছোঁ এতিয়া কালি আৰু ভিডিঅ' কৰা নহ'লেই বহুত দিগদাৰ কৰিলে ধুনু উঠি গ'ল শুই আছিলে আৰু এতিয়া এইটো কি কৰি আছে দেখিছেনে উৎপাতটো বদমাছিটো গছগুটিটো এতিয়া মই গা ধুই আহিলোঁ এতিয়া বাজিলে 12টা বাজিলে আৰু ভাত চাত হৈ গ'ল আৰু আপোনালোকক এতিয়া দেখাইছোঁ চাই থাকিব ভিডিঅ'টো জেলিটো খালোঁ বাৰু অকণমান ভাল হৈছে বহুত টেষ্টি হৈছে আপোনালোকে বনাই খাবচোন এবাৰ এইজনী হালা কৰি আছে দেখিছেনে এই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আৰু আপোনালোকক মই ভালদৰে আপোনালোকৰ লগত কথা পাতিব পৰা নাই কাৰণ জানেই নহয় আমাৰ ধুনুটো ইমান উৎপাত কৰে সেইটো কাৰণে আৰু ভালকৈ দেখুৱাবও পৰা নাই বহুত দেৰি মূৰত লগ হৈছোঁ দেৰি মূৰে লগ হৈছোঁ সেইটো কাৰণে আপোনালোকে বেয়া নাপাব আকৌ আহিম এবাৰ গোটেই ধুনীয়াকৈ ভিডিঅ' বনাই পেলাই আহিম চাব তেতিয়াহ'লে আজিৰ কাৰণে আহোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই